বাবু নুম নুম তাপিলে তো কথা পাত নুম এনে গরম ধরিছে আইছে ট্রেন্ডিং টাকা গাছ যাই থাক বাবু যাই থাক না বগেন বেলিয়া অসমৰ যে কি তই ভিডিঅ দিবি না কই দিম দিম ভিডিঅ দিবি দিম আল্লাহ কসম দিম এই রোজার মুখে কৈছো ই গাইস রোজা বুলি গলি হে যুক্তি চিন্তা এমন বাকি দিন চিন্তা আৰু काळजू शावणी लावून वरची नजर लावते रंग काळजू शावणी लावून तो हाय गाइस गुड मॉर्निंग एंड वेलकम बैक एंड माय न्यू ब्लॉग। तो आपलोग तातेल थंबनेल চাই গমেছি আজি ভিডিও কি রূপে হবা যাইছে। হয় গাইস আজি হবা যাইছে আমার ঈদের বাজার। তো আমার বেটারি সেতারি লই মানে সব উৎপাত তে আমার চিনিয়াকে যাও বাপরে বাপে চিনিয়াকে বইলি যাও দে যো হ্যাঁ হাই এঙ্কে এনজো মনত থাকলে এঙ্কে এনজো করতে পারবে। তো গাইস এটা যে লাস্ট রোজা তো সবে রোজা আছে না রোজা রাখা বুলি কৈছি তাতে যায় গম পাম তাত তোমার দোকানতে সোমাই যোৱা গাইছ যাৱা এনে বঢ়িয়া ছায়া জায়গা তো গৰম দিনত ভাল আৰু ছায়া জায়গাখিনি আৰু বঢ়িয়া এফালে নদীবাৰ এ লাইনৰ পোষ্ট আছে যোৱাৰ বাবুলা আহিলে আর যদি ঈদুর নামাজ আছে তো ঈদুর নামাজ তো খালেতে পড়া যায় মসজিদতো পড়ো আমি এটো পড়া যায় তো এটো এইখান আছে বুকিয়া তো চাবরে তো গাইছ বঢ়িয়া লাগা আছে চাবরে তো ধুনীয়াকৈ লাইট চাইট দিছি মজা আৰু এফালে নামাজ চাজ পঢ়ে তো এখন ঈদগাহ ফিল্ড তো এফালে মছজিদ আছে বহুত দুটা তো এফালে লাইট চাইট ধুনীয়াকৈ দিছি এই আৰু গোটাই ফোন তো গাইজ গাড়ীখন উঠিব পৰা নাই পিছে গেল মাৰো খুৰা মাৰো এনে গৰম ধৰিছে কইলি আৰু ধনী লাগি লাষ্টত কালি চেন্নাই হাৰছিল লাষ্টত ফটো উঠি কেনে গেছি আকৌ লাভ নাই সাপোর্ট কর ট্রোল নকরবি প্লেয়ারক ইন্ডিয়ার প্লেয়ারক সাপোর্ট কর না নয় টিম তো ট্রোল করে না ইন্ডিয়ার প্লেয়ার ট্রোল নকরবি ও ভাই ও থাক চবুকে মাত দাও সিম পারা পা এসে ট্রেন্ডিং টাকা গাছ যাই থাক বাবু যাই থাক না বগেন বেলিয়া অসমৰ যে বৰ্তমান ট্রেন্ডিং আছে সবে এগুলা গালত রিলস বানাইছি এরি বানাইছি আমি নব না না আজি আটা চলি পড়ছি বগান বেলা গাছত ফটো উঠি প্রবীণ বড়ার গান লগাই দিছি মথুরাম বাবু নুম নুম তাপিলে তো কথা পাত নুম 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 আপি যে কথা বলতে আপি নুম 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 থাক যো আপি লোক কথা বলি ইদুর বাজার মানে আগে যায় মাইত টাঙাই বেয়া চল গাই যায় রাখো গাইস এখানে আছে আমার রেটি গাড়ি আপুরা আমি বেলেগ আমি জিগন তো আমি আইবল তাহলে বুল্লুট তো এতে বাজার তো করো বাপ রে বাপ গাইস গাড়ি ভি বাপ রে বাপ আলটিমেট এখন তো বুল্লুট না এখন বন্ধুটু বলে এন্ড বুন্নুটু দুলঙৰ ভাষা এটা বন্ধুটু কত যাবি গাড়ি ও বাজারত যো এখন দাঙিনি দে বাজারত এখন কান্দত নিম দে না পকাই দিতে এখন যাব এখন গেছৰ গাড়ী আগে দিয়ে আগে দাদা যাক জলদি যাক রেল মা দাদা কে ঘন্টা নাযায় দেখোন চলটো বহুত কাঞ্চি সেইকাৰণে উঠাই লৈ হলে আধাৰ পৰা ইয়াকে বাগৰি কাঞ্চি পাকা ৰাস্তা তো সেইকাৰণে উঠাই লৈ হলে গাইজ আমি সোমাই দিতে বাজাৰত দেখিম দাদা চাব তো বাজাৰত গেলে জাৰিক পেলাব যাই পাম আহো তইতো বাজাৰ দেখা নাছিলি যি এই প্ৰথম দেখলি না এগিলা আছে ঢুকলো আৰু এগিলা বাজাৰ আগৰ এগিলা কাপোৰ দোকান এগিলাখান কাপোৰ দোকান আৰু তাৰ পাই দি দে বাবু বাবু ঘৰ রোজার মাহে গল ইয়া যে খেজুর কিনবে আছে বাজারত এই রোজার মাহে গল কখন খেজুর লাগবে রাখছি রোজার মাহে গল সালা হাওয়া কি তই ভিডিঅ দিবি না কই দিম দিম ভিডিঅ দিবি দিম আল্লাহ কসম দিম এই রোজার মুখে কৈছো ই গাইস রোজা বুলি গলি হে যুক্তি চিন্তা এমন বাকি দিন চিন্তা আৰু মই রোজা তা খাওয়া বস্তু সদায় খাব পাৰি এক বছর গোটা বছর তো আইলে পেৰা আচ্ছা আৰু মই রোজা খান যেইবাৰ আমাৰ গাঁৱত রোজা খান আছে সেইবাৰে এখন রোজা রাখছি এই রোজা খাওয়াই নে ভাই খাওয়াই নাই চাৰিখন রোজা খান
এখানে বাজাৰৰ ভিতৰখন এনেকুৱা পৰিৱেশ তো এইফালে আছে এইগিলা খাব নোৱাৰো যিহেতু ৰোজা ৰাখিছোঁ আমি তো খাম বুলি আছিলে গৈছো এতিয়া বজাৰখনত না চব্জি বেছি আছে দোকান বেছি আছে অলপ পিছত না চব্জি এটা চব্জিতকেও বেছি মানুহ হৈ যাব মানে এটা বিলাহী যিমান এক বস্তা বিলাহী যিমান মানুহ বিলাহী থাকে না তাতকৈ বহুত গুণ মানুহ না পইচা ৰ'দত পইচা মাৰি দিম স্কেনত দিবি বেপাৰী খালি বাবু খবৰ ভাল হেৰি দিচোন চেনি আছে নে কিমান খাই কিলো মাত্ৰ ইমান কম ধুনীয়াকৈ গেল আমাৰ বাজাৰ হৈ গেল আছিলে ধুনীয়াকৈ লৈ লওঁ তো পইচাটো দি দিয়া বাবু ধুনীয়া গাইছ নেমু চেমু চেৱা ধুনীয়াকৈ বাজাৰ কৰিলোঁ কি বো বাজাৰ গোটা উঠা আন পাইছোঁ ৰ বহুত চঙাত বাজাৰ কৰিব আছে চঙাত বাজাৰ কৰিব আছি লৈ ৰাখ মনাখন লৈ ৰাখচোন মনাখন লৈ এখন আমাৰ মনা তোৰ এখন মনা না অঁ দেখছা নাই দেখান মোৰ মনাখন একলাম বাজাৰ দেখিছিল নে লাইফত তো গাইছে ফেলে আমি লৈ ললোঁ গোল্লা যিটো ইফতাৰ কৰি কিনে গোল্লা খাব লাগো তো দাদা লাৰা কাৰণেতো বেয়া নাপায় তো চাব পাৰে তো ধুনীয়া চাইজ মজা তো লৈ পেকিং কৰি তো ইহঁতে সেইফালে লৈছি মানে দুফালে কোৱা গেল এফালে আমি ল'লোঁ এফালে সিহঁতে লোৱা ইমানে তাৰ কথাৰ ধ্যান তো কথাৰ ধান্দাত এই পিঁয়াজ থৈ গৈছে আৰু ভিৰ দিছোঁ মই আধা কিলোমিটাৰ মাই দে বাবু আলু ল'বা আছে আমি লৈছোঁ এই আলু ল'বা আছে আলুটো ধুনীয়াকৈ লৈ যিহেতু কালি চিকেনৰ লগত খাব লাগিব বিৰিয়ানী কাৰণে অঁ ৰজা ৰাখছোঁ বিৰিয়ানীৰ কাৰণে ল'লোঁ আমি এইটো ধুনীয়াকৈ চাউল তো দাদা উৎকৃষ্ট মানৰ চাউল ন এইটো যিহেতু আজি গৰমটো সেইকাৰণে আমি তৰমুজটো লৈ লওঁ অলপ 3 কিলো তৰমুজটো লৈ লওঁ অঁ সেইটো উঠাই দি কিমান আছে 3700 তো যিহেতু অলপমান ফল চল ল'লোঁ ধুনীয়াকৈ তৰমুজ লৈ ল'লোঁ তো অলপ আমো লৈ ল'লোঁ অলপমান তো গাছ ধুনীয়াকৈ আমি বাজাৰ কৰা হৈ গ'ল তাকে কাম কৰা হৈ গ'ল বাপৰে বাপ ভাল যাওঁ জেগা মানে এনেকুৱা অসহ্য আছে ৰোজা ৰাখি গৈছে এনেকুৱা ভোক লাগছে দিনাৰ বাজাৰ লৈছি তাৰমানে অপাৰ বাজাৰ লৈছি গাড়ী ভৰ্তি কৰি গৈছে এইগিলাখান গোটাই ৰিক্সিনে নধৰা বস্তাত বাজাৰ লৈ আহিছে বিভৎসু গৰম দিছিলে একদম ফ্ৰিজৰ পানী মাথাতে পানী ঢালি দিছে একদম তো একদম চালা গোটেই চব মাহে পানী দিছে ৰোজা ৰাখি আহিছে নে চবে হালকা আহিছে এই কম বয়সত ৰোজা ৰাখিব নালাগে কম বয়স হৈ আছে ইয়াৰ 12 বছৰ পাৰ বিয়া পাতি চাওঁ এটা লঠিব গাড়ী লৈ লৈছি আকৌ ই ৰিক্সা হয় দে লৈ যাওঁ আমি হাজো অভিমুখে বাবু ধালানগৰ ভিতৰত পুৰা পানী আছো গম পাইছা না তো এতিয়া আমি হাজোত যাই আছো মানে তো দাইদিয়াকৰ গাড়ীখন বহি আছে বোলে হাজোত এই বাজাৰ এই সাৰো লৈছে মানে 7 টকীয়া লৈছে হা অঁ আচ্ছা সেই চৌচা সেই ধনী খেতিয়ক খালা কৰে ভাল হ'ব না বাজাৰ কৰা এই অৱস্থাই এই গাড়ী টানি লৈ যে বেটাৰ ৰিক্সাই চালা অৱস্থা একদম বেয়া হৈ গৈছে গাইজ মই কি বল কৰিছিলোঁ এজন বাজাৰ কৰিব আহি আজি বহুত বেটাৰী ৰিক্সা মানে কমজোৰি বুলি নকওঁ তাৰমানে আজি বহুত দূৰৰ পৰা বেটাৰী ৰিক্সা এই গাড়ী ভাড়া মানে মানুহ কমজোৰি বুলি কেতিয়া ভাবিব নাগে তো মই জানে উদাহৰণ বেটাৰী ৰিক্সাখন তো আমি বেটাৰী ৰিক্সাখনক কমজোৰি বুলি ভাবোঁ কিন্তু ভাবিব নাগে আৰু কিমান ডাঙৰ এখন গাড়ী টানি লৈ যাই আছে চেলুট বেটাৰী ৰিক্সা ধুনীয়াকৈ আপোনালোকৰ মই চেটবাৰ খেলাখনৰ আমাৰ গুৱাহাটীত যোৱাৰ কথা আছিল তো হয় নহ'ল টিকেট চিকেট আমাৰ কনফাৰ্ম নহ'ল তো আপোনালোক যিটো মই বাহিৰৰ ক্লিপ দেখিছোঁ আপোনালোকে চাওক তো চাই লওক না কি কৈছে
চালাক এতিয়া ক্লিপকেইটা তো আমি যাইছোঁ এতিয়া মছজিদত তো তাৰমানে ৰাস্তাডালত মালা চালা মাৰিম ধুনীয়াকৈ তো এইগিলা তো যাওঁ তাকে মালা চালা মাৰোঁ এইগিলাখান আৰু মোৰ লগত কাদের একবাৰ মাৰ দি হাই গাইছ আমাৰ মছজিদ এইটো এচি মানে এইবাৰ লাইট চাইট অলপ ভালকৈ দিয়া নাই কিন্তু ৰোজাৰ মাতা টাইমো নাপালাক তো এই বক্স বাজিছে সেইকাৰণে তাৰ কাষত জানা তো ধুনীয়াকৈ খানাটো খাই ঘৰত যাতে গাইছ সব খানা খাই আমি যাইছোঁ ঘৰত এফালে আমাৰ কাদেৰলাল বাবু তোমাক কান্দৰ দেখাই নাপায় চোনটোত মাৰি আহিবা অলপ এইটো দিনা যা যা বুজ তো গাইছ ধুনীয়াকৈ এতিয়া আলু আমি খানা চানা খাই এতিয়া যাইছোঁ ঘৰত ঘুমৰ কাৰণে তো গাইছ আজিৰ ভিডিঅ'টো পৰা ইমান হৈছে তো আজি এনেই অলপ ননৰ ভ্লগ এটা দিছোঁ সেইকাৰণে ক'বলৈ কমেণ্ট কৰি জনাব তো কালি একদম ঈদৰ ধমাকা ভ্লগ আপোনালোকলৈ আহিছোঁ তো দে গাইছ জয় অসম।